তিনি নম্বৰ প্ৰশ্নটো আমি পুনৰ পঢ়ি লৈছোঁ। 1 5 2 3 আৰু -2 -11 বিন্দুকেইটা একৰেখীয় হয়নে নহয় পৰীক্ষা কৰা। আমি এই বিন্দু তিনিটা একৰেখীয় হয় নাই, অৰ্থাৎ একেটা ৰেখাতে আছেনে নাই আমি তাক পৰীক্ষা কৰিব লাগে। গতিকে তাৰ আগতে আমি জানিব লাগিব যে একৰেখীয়নো কিয় হয় বা একৰেখীয় হোৱাৰ চৰ্তটো কি। গতিকে আহক আমি প্ৰথমতে একৰেখীয় হোৱাৰ চৰ্তটো জানি লওঁ, তাৰপিছত আমি এই প্ৰশ্নটোৰ সমাধান সম্পৰ্কত আগবাঢ়িম। গতিকে একৰেখীয় বিন্দু দুটা বা ততোধিক বিন্দুক একৰেখীয় বুলি কোৱা হয় যেতিয়া বিন্দু তিনিটা বা বিন্দুকেইটা কেৱল একেটা ৰেখাতে থাকে। যদি বিন্দুকেইটা যিকেইটা বিন্দু আমি ল'ম সেই বিন্দুকেইটা যদি একেটা ৰেখাতে থাকে তেতিয়া আমি সেই বিন্দুকেইটাক একৰেখীয় বিন্দু বুলি ক'ম। ধৰি লওক এডাল ৰেখা, ইয়াত আমি এই তিনিটা বিন্দু লৈ ল'লোঁ, তিনিটা পইণ্ট ল'লোঁ। এইটো ধৰক এ, এইটো ধৰক বি, এইটো ধৰক চি। গতিকে দেখকে এই বিন্দু তিনিটা এ, বি আৰু চি এই তিনিটা একেটা ৰেখাতে আছে, গতিকে ইহঁতক আমি একৰেখীয় বিন্দু বুলি ক'ম। এতিয়া বিন্দু তিনিটা যেতিয়া একৰেখীয় হৈ আছে, ইহঁতি একাদিক্ৰমে আছে, গতিকে আমি দেখিলোঁ যে এ বি যিটো ডিষ্টেঞ্চ আছে আৰু বি চি যিটো ডিষ্টেঞ্চ আছে, সেই ডিষ্টেঞ্চ দুটা যদি আমি চাম কৰোঁ, অৰ্থাৎ আমি যদি যোগ কৰোঁ, তেতিয়া আমি কি পাম, আমি এ চি ডিষ্টেঞ্চটো পাই যাম। গতিকে সেইটোৱে হ'ব আমাৰ একৰেখীয় হোৱাৰ চৰ্ত। গতিকে আমাক প্ৰশ্নটোত দিয়া হৈছে যে বিন্দুকেইটা একৰেখীয় হ'বনে নহয় আমি দেখাব লাগে। গতিকে আমি যদি পাই যাওঁ যে এ বি যিটো ডিষ্টেঞ্চ সেইটো হৈছে এ বি, বি চি যিটো ডিষ্টেঞ্চ হৈছে সেইটো হৈছে বি চি, এই দুটাৰ ডিষ্টেঞ্চৰ যিটো যোগফল সেই যোগফলটো যদি আমি এ চি পাই যাওঁ, অৰ্থাৎ এ আৰু চিৰ মাজৰ দূৰত্বৰ সৈতে সমান পাই যাওঁ, তেতিয়াহ'লে আমাৰ সেই বিন্দুকেইটা কি হ'ব, একৰেখীয় হ'ব। গতিকে আমাৰ সেই কণ্ডিশ্যনটো হ'ব এ বি প্লাছ বি চি ইকুৱেল এ চি। গতিকে আহক আমি একৰেখীয় হোৱাৰ কণ্ডিশ্যনটো ভালদৰে লিখি লওঁ। সেইটো আপোনালোকে মনত ৰাখিব, সেইটো আপোনালোকৰ কামত আহিব। তাৰ পাছতে আমি প্ৰশ্নটোৰ ফালে আগবাঢ়িম। একৰেখীয় হোৱাৰ চৰ্ত তিনিটা বিন্দু এ, বি আৰু চি একৰেখীয় যদিহে এ বি প্লাছ বি চি ইকুৱেল এ চি। অৰ্থাৎ আমি সেই বিন্দুকেইটাৰ পৰস্পৰৰ মাজৰ যিটো দূৰত্ব এ বি, বি চি আৰু এ চি, সেই তিনিটা দূৰত্ব আমি প্ৰথমতে উলিয়াই ল'ম। তাৰপিছত আমি চেক কৰিম যে তাৰ যিকোনো দুটাৰ মাজৰ দূৰত্বটো তৃতীয় দূৰত্বটোৰ সৈতে সমান হয় নেকি। গতিকে আমি সেইটো চেক কৰিলেই হ'ব। গতিকে আমি যদিহে পাওঁ তাৰ যিকোনো দুটা দূৰত্বৰ যিটো যোগফল সেই যোগফলটোৰ সৈতে যদি তৃতীয় দূৰত্বটো যদি সমান হয়, তেনেহ'লে আমি লিখিব পাৰিম যে সেই বিন্দু তিনিটা একৰেখীয়। গতিকে আহা আমি সেই প্ৰশ্নটোৰ ফালে আগবাঢ়োঁ। কুৱেশ্যন নং 3 এনচাৰ। আমি প্ৰথমতে বিন্দু তিনিটা ধৰি ল'লোঁ যে ধৰা হ'ল বিন্দুকেইটা A15টো হৈছে x1 y1, B23টো হৈছে x2 y2 আৰু C-2 -11টো হৈছে x3 y3। গতিকে আমি কি কৰিম, আমি প্ৰথমতে দূৰত্ব তিনিটা উলিয়াম, এ বি উলিয়াম, বি চি উলিয়াম আৰু এ চি উলিয়াম। তাৰপিছত যদি আমি ইয়াৰে সৰু দুটা দূৰত্ব আমি পাই যাম, আমি দূৰত্বৰ ভেলুকেইটা পাই যাম। যদি সৰু দুটা দূৰত্ব আমি যোগ কৰিলে ডাঙৰ দূৰত্বটো পাই যাওঁ, তেতিয়া আমি বিন্দু তিনিটা একৰেখীয় বুলি ক'ম। গতিকে আহক আমি প্ৰথমতে এ বি দূৰত্বটো উলিয়াই লওঁ। গতিকে এ বি ইকুৱেল, গতিকে প্ৰথমতে দূৰত্ব সূত্ৰটো পতাৰ আগত আমি চাই লওঁ এ বিত কোনকেইটা পইণ্ট আছে। এ আৰু বি পইণ্টকেইটাৰ কাৰণে 1 আৰু 2 কেইটা আছে। গতিকে আমি কি লিখিম, x1 - x2 হিচাপে মই আৰম্ভ কৰি দিলোঁ এইটো। গতিকে ইয়াত আমি এতিয়া ভেলুকেইটা পাতিব লাগে, x1 আৰু x2, 1 আৰু 2, 1 - 2, 1 - 2 হোল স্কোৱাৰ প্লাছ y1 আৰু y2 5t, 5 - 3 হোল স্কোৱাৰ। গতিকে আমি ইয়াৰ পৰা কি পালোঁ, -1, 5 - 3 2, so 1 square 1 and 2 square 4, so that will be 1 square 1 and 2 square 4, so this will be √5। গতিকে এ বি পালোঁ। গতিকে আমি একেধৰণে এ বিটো পোৱাৰ দৰে আমি বি চিটো উলিয়াই লওঁ। আমি বি চিটো উলিয়াম এতিয়া। বি চিটো হ'ব, বি চিৰ কাৰণে কোনকেইটা পইণ্ট আছে, বি আৰু চি মানে 2 আৰু 3 পইণ্টকেইটা আছে। গতিকে আমি 2 আৰু 3 ক্ৰমাংককেইটা ল'ম, x2 - xt আৰু y2 - yt হোল স্কোৱাৰ। গতিকে আমি এতিয়া ভেলুকেইটা পাতি দিম, x2 আৰু xt, x2 xt, 2 আৰু -2, 2 -2, xt -2 আছে, মাইনাছ এটা আহিবই, প্লাছ আছে
y2 minus yt, y2 yt, 3 minus minus 11, 3 minus minus 11. গতিকে এটো এটা হোল স্কয়াৰ আহি গ'ল। গতিকে আমি কি পাম 2 minus minus plus 2 হোল স্কয়াৰ আছে 3 minus minus plus 11 3 plus 11 আছে আৰু হোল স্কয়াৰ এটা আছে। গতিকে আমি ইয়াৰ পৰা কি পালো 2 2 4 স্কয়াৰ আছে প্লাস আছে 3 11 14 স্কয়াৰ আছে। গতিকে এটো কিমান পালো 16 plus 196। ইয়াৰ পৰা আমি কি পালো এটো 6 6 12 2 ইকুয়াল 1 একেনে 10 11 1 ইকুয়াল 1 একে 2 212। গতিকে ৰুট অভাৰ 212 আমি তেনেকে BC2 পালো। এতিয়া আমি একেদৰে BC2 লগতে আমি এতিয়া আৰু কোনটো উলিয়াবলৈ বাকি আছে আমি AB আৰু BC উলিয়ালো। গতিকে আমি AC উলিয়াব লাগিব। গতিকে আমি AC2 উলিয়াই লম। গতিকে AC ইকুৱেল ইয়াৰ কাৰণে কোনকিটা ক্ৰমাংক ল'ব লাগিব আমি A আৰু C পইণ্ট কিটাৰ কাৰণে কোনকিটা ভ্যালু আছে 1 আৰু 3 আছে। গতিকে আৰু 1 আৰু 3 কিটা ল'ম আমি। গতিকে ফৰ্মুলাটো আমি লিখি দিওঁ যে x1 - xt হোল স্কয়াৰ প্লাস y1 - yt হোল স্কয়াৰ। গতিকে আহক আমি এটা ভ্যালু কিটা পাৰি দিওঁ x1 xt x1 1 xt -2। গতিকে 1 - -2 1 - -2। গতিকে আমি 1 - -2 পাতি দিলো এটো হোল স্কয়াৰ হল। তাৰ পিছত y1 - yt y1 আৰু yt ভ্যালু কিটা লাগে y1 কিমান 5 আছে আৰু yt -11। গতিকে 5 - -11। গতিকে ইয়াৰ ঠাইত আমি কি লিখিম 5 - -11। গতিকে এটো আমি আকৌ পাই গলো। গতিকে আমি ইয়াৰ ভ্যালুটো উলিয়াই দিম এতিয়া। আহক আমি উলিয়াই দিওঁ। গতিকে আমি কি পালো 1 - +2 হোল স্কয়াৰ আকৌ আমি কি পালো 5 - -11 5 - +11 হোল স্কয়াৰ। গতিকে আমি কি পালো এটো 3 স্কয়াৰ প্লাস 16 স্কয়াৰ 3 square is 9 and 16 square is 256. গতিকে what will be getting 265। 265 is getting. So আমি এতিয়া ৰুট অভাৰ 265 পালো। এতিয়া আমি চাম যে ইয়াত সৰু দুটা হৈছে AB √5 আৰু আনটো হৈছে BC 212 ৰুট অভাৰ। গতিকে এই দুটা যোগ কৰিলে আমি √265 কেতিয়াও নাপাওঁ। গতিকে আমি কি লিখিব পাৰো গতিকে আমি লিখিব পাৰো therefore AB plus BC not equal AC। গতিকে বিন্দু তিনিটা একৰেখীয় নহয়। আহক আমি এতিয়া কুৱেশ্যন নম্বৰ 4 কাৰণে আগবাঢ়ো। পৰৱৰ্তী প্ৰশ্নোত্তৰৰ বাবে পৰৱৰ্তী ভিডিঅ' উপভোগ কৰক। লিংক ডেছক্ৰিপশ্যনত দিয়া হৈছে। আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে এই ভিডিঅ'টো এটা লাইক কৰি দিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে এই ভিডিঅ'টো মৰমৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকললৈ শ্বেয়াৰ কৰি দিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে এই ভিডিঅ'টো বৰ্তমান চাই আছে তেওঁলোকে তেওঁলোকৰ নিজৰ বন্ধু বান্ধৱীসকলৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি নিজৰ লগতে তেওঁলোকৰ বন্ধু বান্ধৱীকো অলপ হ'লেও সহায় কৰিব বুলি আশা ৰাখিলোঁ। লগতে নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যন লাভ কৰিবৰ বাবে এই বেল আইকনটো দবাই দিব। ধন্যবাদ।